নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আমাৰো ভালে বাৰু। দিনটো ইটো সিটো কৰিলোঁ, দেখুওৱা নহ'ল। ইমান গৰমত দেহাৰ অৱস্থা নাথাকে, আমি কিবা এটা হৈ থাকোঁ। তো এতিয়া আবেলি কাম কৰি মেলি ল'লোঁ, গা পা ধুই আহিলোঁ। ভাবিলোঁ মায়ে পাকঘৰত মানে কিবা এটা কৰি আছে, তো আপোনালোকক দেখাওঁ ব'লকচোন। চাওঁ মায়ে কিনো কৰি আছে, ব'লক। পাকঘৰত আহিলোঁ, ভাবিলোঁ কি মায়ে কিবা কৰি আছে, তাৰপিছত দেখিলোঁ কি মায়ে মোকে কৰিব দিলে। তো মানে মায়ে লাড়ু বনাব দিলে। লাড়ু কিহৰ কাৰণে বনাম বাৰু জনাম, সেয়া আপোনালোকক চাই থাকিবচোন। তো বনাব লাগচোন। কি বুলি নাই দিয়ক কেম্বা লাড়ু মায়ে বনাইছে বাৰু, মই অলপ লাড়ু দিছোঁ। আৰু লাড়ু কিহৰ কাৰণে বনাই আছোঁ আপোনালোকে জনাম, গম পাব বাৰু। নেক্সট ভিডিঅ'টো গম পাব কিহৰ কাৰণে বনাই আছোঁ। নেক্সট হয়তো এইটোতে দেখাব পৰা যাব, যদি দেউতাই ভিডিঅ' কেনেকৈ কৰে। আজিকালি ইউটিউবাৰ হৈ গৈছে না। কৰিলে নহ'ব, দব লাগিব, ক'ব লাগিব, আকৌ লাগে কৰবা হ'ব। গোটেইখন সেই হ'লে ঠাণ্ডালে বঢ়িয়া হ'ব। ঠাণ্ডালে হ'ব। টান মাৰছি মোৰ পেটটো, গৰম হৈ থাকিব তাত লাগিব। তো এয়া ভণ্টিহঁতৰ ঘৰত যাবৰ কাৰণে মায়ে আৰু মই লাড়ু বনালোঁ। মায়ে মোক অলপ অলপ শিকাই দিলে। তো মায়ে মানে ক'লে যেতিয়া তেতিয়া ভিডিঅ' বনাওঁ মানে মায়ে মোৰ কাষত আহিব ভয় কৰে। তো সেইটো ক'লে। তাৰপিছত মায়ে ক'লে কি স্মাৰ্ট হ'ব লাগিব, তেতিয়া ভিডিঅ' মানে বনাব পাৰিবা, এনেকৈ ক'লে আৰু। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'। তো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পায় তেনেহ'লে চেনেলটি প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। আৰু এতিয়ালৈ যিমানখিনি মৰম দিলে সেই সকললৈ ধন্যবাদ। নতুনকৈ ছাবস্ক্ৰাইব কৰাবিলাকলৈ বহুত বহুত মৰম যাচিলোঁ। আগলৈও এনেকৈ ছাপোৰ্ট কৰিব।